গাইজ ফাৰ্ষ্ট বেডশ্বীটটো এইটো হয়। আজি অলপ চাফাই কৰিম ভাবি আছো। এই ওপৰৰ ড্ৰেছিং ফুল চাফা কৰা হৈ গ'ল। ভিতৰতো কৰিলোঁ, ভিতৰখিনি দেখালোঁ আৰু ঝাৰু দিন পাছত আজি পায়েল পিন্ধিলোঁ। ড্ৰেছিং চাফা কৰিলোঁ। আপোনালোকে দুপৰীয়া শুব কাৰণে লৈছিলোঁ। খাব মন যায়, এনেই মন যোৱা। Hey guys, good morning. Welcome back to my channel. আশা কৰোঁ আপোনালোকে চবে ভালে আছে, ময়ো ভালে আছোঁ। আজি ব্লগটো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আমাৰ ব্ৰেকফাষ্ট চব হৈ গ'ল আৰু জিবিয়ানুৰ এক্সামো আছে আপোনাৰ মানডেৰ পৰা। তো আজি সি এনেই অলপ এতিয়া খেলি আছে, তাৰ পঢ়া কমপ্লিট হৈ গ'ল আৰু অলপ চলপ ৰিভিজন দিওঁ। আৰু মোৰো ব্ৰেকফাষ্ট কৰা হৈ গ'ল। এতিয়া লাহে ধীৰে দুপৰীয়াৰ সাজ বনাম আৰু মই কিছুমান বস্তু অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, যিহেতু অনলাইনত অফাৰ দি আছে। বেডশ্বীট অৰ্ডাৰ কৰিছিলোঁ, ডাবল বেডশ্বীট, বহুত ভাল আহিছে আৰু মই আপোনালোকক দেখাওঁ মই কি লৈছোঁ অনলাইনৰ পৰা। গাইজ ফাৰ্ষ্ট বেডশ্বীটটো এইটো হয়। ইয়াতে দুটা পিলো কভাৰ দিছে আৰু এয়া বহুত ধুনীয়া আহিছে। পিয়ৰ কটন আৰু গোটেইটো এনেকুৱা আৰু ছাইডত এইটো বৰ্ডাৰ আছে, বহুত ধুনীয়া। মোৰতো বহুত ভাল লাগিছে আৰু পিয়ৰ কটনৰ আৰু ধুলে আৰু ছফ্ট হ'ব। আৰু এটা দিছিলোঁ, মোৰ এইটো বহুত চাই ভাল লাগিছিলে। ব্লেক এণ্ড হোৱাইটত গোটেইটোত এনেকা আছে আৰু এয়া দুটা পিলো কভাৰ। মোৰ কেতিয়াবা ভাল লাগে ন, গোটেই ৰুমটোত হোৱাইট কালাৰ থাকিলে এইটো পাৰিলে ভাল লাগিব। তো মই ব্লেক আজিলৈকে অনা নাছিলোঁ, ফাৰ্ষ্ট টাইম ব্লেক এণ্ড হোৱাইট কম্বিনেশ্যনত চালোঁ, মোৰ বহুত ভাল লাগিলে। চ' এইটো ল'লোঁ। এইটো ডাবল বেডশ্বীটেই হয়। আৰু থাৰ্ড মোৰ এইটো বহুত বেছি ভাল লাগিছে, এইটোৰ কালাৰটো। এইকেইটা বেছি লোৱা নাই, গোটেইকেইটা মোৰ 325 লৈছে। গোটেইকেইটাই 325কৈ পালোঁ মই। এইটো কাপোৰটো আৰু ভাল, কোৱালিটিটো আৰু ভাল, বহুত ছফ্ট। এইকেইটা অলপ ছফ্ট কম আছে, কিন্তু এইটো বহুতেই ছফ্ট আৰু এইটো বহুত ধুনীয়া। গোটেই বডিটো এইটো হ'ব আৰু বৰ্ডাৰটো এইটো বহুতেই ভাল, পাৰিলে বহুত ভাল লাগিব চ' মোৰ বহুতেই ভাল লাগিলে এইকেইটা বেডশ্বীট। তো আপোনালোকে চাব পাৰে ফ্লিপকাৰ্টত। মই ফ্লিপকাৰ্টৰ পৰা আনিছোঁ, পূজাৰ অফাৰ চলি আছে। তো সেইকাৰণে মই ল'লোঁ, কিয় বেডশ্বীট লাগে আৰু যিহেতু ৰুমত ভাল এখন বেডশ্বীট পৰা থাকিলে ৰুমখনেই গৰ্জিয়াছ হৈ যায়। চ' মই এই তিনিটা ল'লোঁ। আপোনালোকেও যদি ভাল লাগিছে আপোনালোকেও গৈ অৰ্ডাৰ কৰিব পাৰে। আজি অলপ চাফাই কৰিম ভাবি আছোঁ। এই ওপৰৰ গোটেই এইবোৰ নমাই পেলাই অলপ চাফা কৰিম, তো আপোনালোককো দেখাই আছোঁ। মোৰ হেল্পাৰজনীয়ে পূৰা চব বস্তু নমাই পেলাই তাই এটা এটাকৈ চাফা কৰি পেলাই লাহে লাহে চিজিল কৰি থৈ আছে। আৰু মই কৈ আছোঁ কোনটো ক'ত থ'ব লাগিব, তেতিয়া মোৰ ওলাওঁতে সহজ হয়। আৰু এইয়া চাওক কি ধুনীয়া লাগিছে চব। কিবা এটা নতুন বস্তু আৰম্ভ কৰিছোঁ, আপোনালোকক অলপ চলপ দেখাই আছোঁ। যিহেতু মই চব আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো এয়া একেবাৰে কমপ্লিট হ'লেহে মই বাকী দেখাম। এতিয়া অলপ চলপ দেখাই থাকিম আৰু ওপৰত দলিও আৰু ওপৰত। গাইজ দুপৰীয়া বনোৱা মেলা হৈ গ'ল একদম। এতিয়া ভাবি আছোঁ এই ড্ৰেছিঙৰ ভিতৰত বহুত দিন আগত মই চাফা কৰিছিলোঁ, একদম অৱস্থা নাই ড্ৰেছিঙৰ ভিতৰত। চ' মই ড্ৰেছিংটো এতিয়া খুলি আপোনালোকক দেখাওঁ, কিমান খিচিৰি হৈ আছে। এয়া কোনো বস্তু চিজিলত নাই। তো এইখিনি আজি ভাবিছোঁ চাফা কৰোঁ, অলপ চিজিল কৰি লওঁ। তলৰ ছেকশ্যনটো পূৰা চাফা কৰিম।
মানে ছেকশ্যন মানে মোৰ মানে এইখিনিতো মোৰ চিজিল হৈ গ'ল। এই দুটা ছেকশ্যন মই এতিয়া কৰিম, মানে খিচিৰি হৈ আছে আৰু এইখিনি মই কৰি পেলাই একেবাৰে আপোনালোকক দেখাই আছোঁ। গাইজ ডান মোৰ আজি মানে চাফা কৰি পেলাই ইয়াতে মোৰ যিকেইটা মানে সৰু সুৰা পাৰ্চ থৈছোঁ, যিকেইটা বেছি ইম্পৰ্টেণ্ট, ইয়াতে মোৰ গোটেই জুৱেলাৰী কালেকশ্যন, ইয়েৰিংছ, খাৰু চাৰু, আৰু ইয়াতে মোৰ মানে হেংগিং বেগছবোৰ, আৰু এইফালে যেতিয়া মানে পটাপট মানে জুৱেলাৰী পিন্ধি যাব লাগে, ইয়াতে কিছুমান মানে কাণফুলি এনেকৈ থৈ দিছোঁ। আৰু এইবোৰ মোৰ কছমেটিক্স, ইয়াতে মোৰ মানে কিছুমান বেংগলছ আছে, আৰু ইয়াতে কিছুমান ইম্পৰ্টেণ্ট পেপাৰ্ছ আছে, আৰু সেয়াই। আজিৰ পৰা ধুনীয়া চাফা হৈ আছে, কেইদিনমান যাব আকৌ বেয়া হৈ যাব। কৰা হৈ গ'ল, ভিতৰতো কৰিলোঁ, ভিতৰখিনি দেখালোঁ, আৰু ঝাৰু মাৰিব আছে, মাৰিম এতিয়া। তো এয়া ফুল চিজিল হৈ গ'ল। ওপৰৰ পাতটো মোৰ আৰু ল'ৰাৰ, এই মাজৰখিনি চব তাৰ মানে ল'ৰা বাপেকৰ, আৰু তলত মানে এজ ইউজুৱেল নৰ্মেল যিখিনি লাগে কিছুমান বস্তু সেয়া। তো আজি মই এইটো পাৰ্ট চাফা কৰিলোঁ, এই তলৰ এইখিনি মই বেলেগ এদিন চাফা কৰিম, মোৰ এতিয়া গা ধুব আছে, চ' এইখিনি বেলেগ এদিন চাফা কৰিম। তো আজি মানে এইখিনিৰ পৰা এইখিনি কৰিলোঁ। আৰু এদিন পাছত আজি পায়েল পিন্ধিলোঁ, মানে ড্ৰেছিং চাফা কৰিলোঁ, আপোনালোকে চালে তাতে মানে পায়েলখিনি আছিলে, আগতে খুব পিন্ধোঁ, কিন্তু বহুত দিন ধৰি মানে প্ৰায় এবছৰে হ'ব পিন্ধা নাছিলোঁ। তো আজি ওলাই পেলাই আকৌ পিন্ধিলোঁ, ভাল লাগিছে, আৰু বহুত দিন পাছত পিন্ধিছোঁ। আৰু মই এনেকৈ মানে বাজি থাকিলে খুব ভাল পাওঁ পায়েল। দুপৰীয়া শুব কাৰণে লৈছিলোঁ, কিন্তু নুশুলোঁ, টোপনিয়ে নালাগিলে। তো এয়া চাওক, বেটা শুই আছে, মই উঠি পেলাই বাহিৰৰ কাপোৰ চাপোৰ আনো, ফুলগছকেইটাত অলপ পানী দিওঁ। টাইমত খাব মন যায়, এনেই মন যোৱা নাযায়, আজি বহুতে খাব মন গৈছিলে। মই অলপ আটা মাৰা আছিলে, তো পৰাঠা বনালোঁ, আৰু চেৱৈ কালি বনাইছিলোঁ সেয়া আছিলে। তো সেয়া এতিয়া ইভিনিং টাইমত খাওঁ। ল'ৰা শুই আছে, ল'ৰা উঠিলে তাকো দিওঁ, খাই চাই লওঁ আৰু।